Happy New Year. Ah, बढ़िया. Happy New Year. এতিয়া ক'ত গৈ আছো আমি? আমি এতিয়া হাজু গৈ আছো। হাজু. মোৰ বিয়নী আছে। মই আৰু বিয়নী আৰু আজি মোৰ ছোৱালী আৰু জোঁৱাইৰ লগত হাজু ফুৰিব গৈ আছো। আজি নতুন বছৰৰ 1 জানুৱাৰীৰ কাৰণে অলপ ওলাই আহিলো। অলপ ফুৰি আহিম বুলি ভাবিলো। সেইকাৰণে ওলাই আহিছো। তেতিয়াহ'লে বলক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো লৈ যাওঁ হাজোলৈ আৰু হাজোৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু লগতে মোৰ ফালৰ পৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। ফাইনেলি আমি আহি পালোঁ হাজো মন্দিৰ আৰু এয়া মইতো দেখুৱাই আছোঁ যে আমি গৈ আছোঁ। অকণমান ভিৰ হৈছে বাৰু ৰাস্তাকণ কাৰণ সৰু হয় অলপমান। চ' বলক। এয়া দেখিবই পাৰিছে আপোনালোকে বহুত বেছি মানুহ আজি, কাৰণ আজি বছৰৰ প্ৰথম দিন আৰু এয়াই হৈছে মন্দিৰৰ সন্মুখৰ পৰিৱেশ। ইয়াতে আমাৰ দোকানসমূহ আছে য'ত আমি পূজাৰ সা সামগ্ৰীসমূহ কিনিব পাৰোঁ। আপোনালোকক দেখুৱাই দিছোঁ। বলক এতিয়া হাত ভৰিটো ধুই লওঁ, কাৰণ ইয়াত পুখুৰীটো চাওক কিমান বেছি ডাঙৰ আৰু এয়াই হৈছে হাজোৰ বিখ্যাত বৰপুখুৰী। আৰু ইয়াতে হাত ভৰি ধুব লাগিব। মোৰ তললৈ যাবলৈ ভয় লাগিছে কাৰণ অলপ পিছল হয়, কিন্তু কোনো কথা নাই। ইয়াতে হাত ভৰিটো ধুই আমি ওপৰত যাম, মানে মন্দিৰটো য'ত ওপৰত আছে। আৰু আজি ইয়াত বহুত বেছি মানুহ ৰৈ আছে কাছ চাবলৈ, আৰু কাছ চাবলৈ ময়ো বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আছে। এয়া আমি এতিয়া সেই ওপৰলৈ উঠি যাব লাগিব, আৰু মানুহ ইমান বেছি হৈছে চাওকচোন। কিন্তু কোনো কথা নাই, আমি এতিয়া ওপৰলৈ যাম আৰু ওপৰলৈ গৈ মই আপোনালোকক ওপৰৰ পৰিৱেশখিনিও দেখুৱাম। তেতিয়াহ'লে ব'লক। এয়াই হৈছে ভিতৰৰ পৰিৱেশ, আৰু বহুত মানুহ, সকলোৱে ধূপ চাকি জ্বলাই আছে। আৰু এতিয়া আমিও ধূপ আৰু চাকি গছ জ্বলাই লওঁ। চাকি বন্তি জ্বলাই এতিয়া মই আপোনালোকক পিছফালৰখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পৰা খুব ধুনীয়া এটি ভিউ দেখে, চাওকচোন কিমান ধুনীয়া লাগিছে হয়নে ভিউটো। আৰু এয়া চাওক মন্দিৰৰ পিছৰখিনি কিমান বেছি ধুনীয়া।
আহি যে সঁচাই বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব ইয়ালৈ বহুত ধুনীয়া হয় আৰু লগতে মনটো খুব ভাল লাগিব ইয়ালৈ আহি এয়া আমাৰ হাজো মন্দিৰৰ দৰ্শন শেষ হ'ল আৰু আমি এতিয়া গৈ আছোঁ অন্য এটি জেগালৈ আৰু সেই জেগাটো ক'লৈ গৈ আছোঁ মই দেখুৱাই আছোঁ আপোনালোকক তো আপোনালোকে এতিয়া গম পাইছেই যে মই কোনটো জেগাত যোৱা কথা কৈ আছিলোঁ জেগাটো হৈছে পুৱামক্কা আমি সকলোৱে পুৱামক্কাৰ কথা পঢ়ি আহিছোঁ শুনি আহিছোঁ মই কিন্তু দেখা নাছিলোঁ আৰু যদি আপোনালোকে আহিছে ইয়ালৈ ক'ব যে আপোনালোকক কেনেকুৱা লাগিলে আহি তাতকৈ ডাঙৰ কথা হ'ল কি মোৰ ৰাস্তাটো চায়ে বহুত বেছি ভাল লাগিছে মানে এটা শ্বিলঙত মানে গৈ থকা যেন লাগিছে বহুত বেছিয়ে মানে ধুনীয়া হয় আৰু ৰাস্তাটো পাহাৰীয়া এলেকা যিহেতু চ' গৈ থাকোঁচোন আমি পুৱামক্কা যাওঁ কিন্তু ইমান ওখ উশাহটো বন্ধ হৈ গৈছে শকত মানুহৰ কাৰণে অলপ বেছি প্ৰব্লেম ইমানো প্ৰব্লেম নাই মক্কালৈ উঠি অহাৰ সময়তে আপোনালোকে ইয়াতে কেইটামান সৰু সৰু দোকানো দেখিব য'ত ঘৰত সজোৱা বস্তু আৰু বিভিন্ন ধৰণৰ বস্তু আছে সেইবোৰ আপোনালোকে ইয়াত আহিলে দেখিবই দোকানবিলাক খুব ধুনীয়াকৈ সৰু সৰুকৈ বহি আছে আৰু পুৱামক্কাত আপোনালোকে এডাল বহুত ডাঙৰ গছ দেখিব আৰু সেই ডাঙৰ গছডাল হৈছে তেতেলীৰ গছ চাওকচোন কিমান বেছি ডাঙৰ হয়নে বহুত বেছি ডাঙৰ মানে আপোনালোকক দেখালোঁ যে মই আজি 1 জানুৱাৰী বুলি অকণমান মন্দিৰলৈ গ'লোঁ আৰু লগতে মই হাজো আপোনালোকক অকণমান দেখুৱালোঁ হাজোত মই কি কি দেখিলোঁ এতিয়া আহি পালোঁ আহি ফ্ৰেছ হ'লোঁ
ফ্ৰেছ হৈ এতিয়া আমাৰ ঘৰত চলিব আজি 1 জানুৱাৰী বুলি মাংস ভাত চবৰে চলে সেইটো আজি 1 জানুৱাৰী আমাৰ আজি স্পেচিয়েল খানা হ'ল যে আমি হাঁহৰ মাংস খাম আৰু হাঁহৰ মাংসটো বনাব মোৰ মায়ে যিহেতু আপোনালোকে ভিডিঅ'ত মোৰ মাক দেখিয়ে আছিলে মায়ে আজি হাঁহৰ মাংস বনাব আৰু তেওঁ বহুত বেছি এক্সাইটেড তেওঁ হাঁহৰ মাংস বনাই আছে তেওঁনো কেনেকৈ বনায় সেইটো মই ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক হাঁহ খাবি আৰু মানে আজি হা গাদি হাঁহটো কি লগত বনাবা তুমি হাঁহটো এনে কোমোৰাৰ লগত বহুত টেষ্টি হয় কিন্তু কোমোৰা নাপালো নহয় কি কৰিম এতিয়া কি কৰিবা মছলাই দিয়ে মছলা পিঁয়াজ সেই দিয়ে বনাম কিনা হাঁহ বোলে থুতলৈকে মাংস থুতটো পেলাইছে নেকি বিয়ৈ নেপেলাব দেই পইচা দি অনা বস্তু হয় এইখিনি হৈছেগৈ আৰু এতিয়াহে মই আদা নহৰু দিম মানে পিঁয়াজ মাংস জলকীয়া এইবিলাক চব ভাজি লোৱাৰ পাছতহে নহৰুখিনি মানে দিবা মাংস একবাৰ ইহঁতক অলপ ভাজি লৈ এইখিনি একবাৰ গোটেই তেলতে ভাজি পেলাই এইখিনি গোটেই তেলখিনি সোমাই যাব মাংসখিনিত মানে সোমাই যাব আৰু তেল আৰু পিঁয়াজটো সোমাই যাব মাংসৰ হেৰি তাৰপিছত মাংসখিনি অলপ ইয়াৰে পানী ওলাব এই পানীখিনি অকণমান শুকাওঁ নুশুকাওঁ তেনেকেতেহে মানে মই আদা নহৰুখিনি দিম এতিয়া মাংসখিনি অলপ মাংস আৰু আলুখিনি সিজিবৰ কাৰণে অকণমান পানী লগাই দিম সিজা অনুযায়ী কৰি অলপমান দিছোঁ আৰু পানী ইমান নহয় ইমান বেছিকৈ নহয় এইটো এতিয়া পানী দিয়াৰ পিছত কিমান টাইমমান সিজাবা পানী দিয়াৰ পিছত আৰু সিজাব লাগিব 15-20 মিনিট এতিয়া আমাৰ হৈ গৈছে ইয়াক নমাব পৰা হৈ গৈছে মানে খাব পৰা হৈ গ'ল আৰু হাঁহৰ মাংস পূৰা গৰম একদম জুইত বনোৱা কি টেষ্টি জুইত বনোৱা হাঁহৰ মাংস দিনটো আমি ফুৰিলো খালো মজা আহিলে নকবা আৰু আজি একেবাৰে হাজু গৈ পেলাই মাই কি কবা আৰু একেবাৰে হেৰিটো হৈছোঁ এতিয়া হাঁহ মাংস বনোৱাৰ পিছত এতিয়া হাঁহ চাহ বনাই পিনি উঠি ডান্স কৰি চবৰে ভাগৰ লাগি ঘামি জামি অৱস্থা নাই এই ঠাণ্ডা পুমহীয়া ঠাণ্ডাটো এনেকুৱা গৰম লাগিছে আপোনালোকৰ যদি বহুত ঠাণ্ডা লাগিছে তেতিয়াহ'লে আপোনালোকে গান লগাই পেলাই ডান্স কৰক আপোনালোকৰ সকলো ঠাণ্ডা শেষ হৈ যাব মই ক'লো নহয় হেপী নিউ ইয়াৰ
এনেকুৱা ঠাণ্ডা আপোনালোকে অনুভৱে নকৰিব যে এইটো ঠাণ্ডাৰ দিন নেকি ভেৰি গুড তোমাৰ এই কথাটোত মই এটা লাইক দিলোঁ আমি আজি 1 তাৰিখৰ দিনত সকলো অসমবাসীলৈ নতুন বছৰ শুভেচ্ছা যাচিলো হেপী নিউ ইয়াৰ আৰু ভিডিঅ'টো চাই যদিহে আপোনালোকে ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চবচে বেছি জৰুৰী কি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈ আমি ইয়াতে ভিডিঅ'টো সামৰিছোঁ চলো বাই বাই কৈ দিয়া বাই বাই হেপী নিউ ইয়েৰ হেপী নিউ ইয়াৰ